জিৰা জালুক লং ডালচেনি লৈ লৈছোঁ। এতিয়া পিচি ল'ম। আমাক ইমানখিনি নালাগে, ইয়াৰে 1 চামুচ লৈছোঁ। লগতে অলপ আদা নহৰু পেষ্টও দি দিছোঁ লগত, তেতিয়া ভালকৈ পিছা যাব। এইটো চাই লওক। লগতে অলপ আদা নহৰু আছে পিছা, সেইখিনি বেছি পিছা নাই। এই আলু কাটি লৈছোঁ 3টা ডাঙৰ চাই, পিঁয়াজো লৈছোঁ 6টা কাটি লৈছোঁ পূৰা। এতিয়া আৰু গেছটো জ্বলাই দিম। কাটা হ'লে এতিয়া কেৰাহীটো বহাই দিম লগত জ্বলাই, চাই থাকিব। কেৰাহী গৰম হৈ আছে পূৰা হিট হৈ আছে। এতিয়া আমি তেল দি দিম। এয়া তেল দি দিলোঁ। এতিয়া মাংসখিনি লৈ আহোঁ। ঠাণ্ডা হৈ আছিল, ঠাণ্ডা নকৰিলেও হৈ যাব, যদি নাই ফ্ৰিজত নথলেও হ'ব। এইটো আপোনাৰ জিৰা জালুক আৰু তাতে নহৰুও আছিল, আদা নহৰু, সেইকাৰণে ভালকৈ পিছা গৈছিল। এইটো দি দিছোঁ 2টা তেজপাত পূৰা জ্বলি গ'ল। তাৰ লগত নিমখ দি দিলোঁ। নিমখটো অলপ ভাজি দিয়াৰ পিছতে দিব লাগিব জিৰা জালুক আদা নহৰু ডালচেনিৰ পেষ্টটো দি দিছোঁ। লগতে দি দিম এইটো আদা নহৰু আদা বটাটো দি দিছোঁ। তাৰপিছত লগত আধা হেৰিও দি দিম, পিঁয়াজো দি দিম। গোটেইখিনি ভাজি দিব লাগিব। এতিয়া বঢ়িয়া কৰি লৰাই দিয়ক। বঢ়িয়া কৰি লৰাই দিলোঁ। তেলটো নোহোৱা হৈ গৈছে পূৰা, চাওক অলপো তেল নাই কেৰাহীত, অলপে তেল দিছিলোঁ, 2 চামুচটো তেল দিয়া নাই। এই চাওক পূৰা হেৰি হৈ গৈছে পূৰা। এতিয়া মাংসখিনি দি দিম। এতিয়া মাংসখিনি দি দিলোঁ, পূৰা ঠাণ্ডা হৈ আছে, চাব পাৰে। এই চাওক এইটো পূৰা লাৰিব লাগিব এতিয়া বঢ়িয়াকৈ। তাৰ লগত এতিয়া আৰু বাকী থকা বস্তুখিনি দি দিম। পিঁয়াজ আদা নহৰু জিৰা আদা নহৰু চবখিনি দি দিলোঁ। এই আধা বটাটো হয়, এইটো চব জিৰা জালুক ডালচেনি আছে আৰু নহৰু আৰু আদাও আছে তাতে মিক্স। পূৰা লাৰি দিব লাগিব এতিয়া ভালকৈ, পূৰা লাৰি থাকিব লাগিব 10-15 মিনিট এনেকৈ। তাৰপিছতে অলপ কিবা কিবি দিব লাগিব আৰু মছলা, বেছি নহয় আৰু অলপ চলপ। এতিয়া লগত দি দিলোঁ আলুখিনিও লৰাব লাগিব পূৰা। লগতে পূৰা 10-15 মিনিট পূৰা এইখিনিত লৰাব লাগিব ভালকৈ ভাজা যাব লাগিব। এইখিনি এনেকৈ লৰাই থাকিব আলু পিঁয়াজৰ লগত চব। এতিয়া আৰু আমি বেলেগ মছলাখিনি দিব পাৰোঁ। মাংসখিনি 10 মিনিট ভজাৰ পিছত দিলোঁ অলপ হালধি দিলোঁ 1 চামুচমান দি দিছোঁ। এতিয়া লগতে অলপ দিম কাশ্মীৰী কালাৰৰ কাৰণে অলপমান দিম আৰু বেছি নিদিওঁ। অলপ দি দিলোঁ আৰু ইয়াৰে লগত অলপ দিম জিৰাৰ গুড়ি, জিৰাৰ গুড়ি দিলোঁ আৰু অলপ গৰম মছলা দি দিম গুড়ি, গৰম মছলা দিলোঁ। তো আৰু আপুনি এতিয়া আৰু এটা দিব লাগিব। এতিয়া এয়া অলপ দি দিব লাগিব ধনিয়াৰ গুড়ি। তাৰপিছত আৰু মাংসখিনি আৰু লাৰি দিব লাগিব বঢ়িয়া কৰি। এতিয়া বঢ়িয়া কৰি লাৰি দিয়ক। এতিয়া গোটেইকেইটাই ধনিয়া চনিয়া জিৰা তিৰা দিয়াৰ পিছত গোটেইখিনি মছলাখিনি পূৰা মিক্স কৰি পূৰা ভাজি দিয়ক বঢ়িয়া কৰি। লাৰি থাকক, লাৰিব লাগিব পূৰা মাংসখিনি, পূৰা লৰাই থাকক। 5 মিনিটমান পূৰা লৰাই দিয়ক, পূৰা বঢ়িয়া কৰি ভাজি থাকক। 5 মিনিটমান লৰাৰ পিছতে পূৰা ফ্লেভাৰটো পূৰা ওলাই যাব মাংসখিনিৰ পৰা।
আৰু এনেকুৱা কৰি আপোনালোকেও বনাই খাব পাৰে, বেছি মছলা নিদিয়া। এনেকুৱা কৰি খাই বহুত ভাল লাগে। আমাৰ মাংস প্ৰায় হ'বই আৰু চাওক, মাংসৰ পৰা পানী চানী চব ওলাই গৈছে। বঢ়িয়া ফ্লেভাৰ দি আছে কিন্তু মাংসখনে। এতিয়া আৰু অলপমান ভাজাৰ পিছত হৈয়ে যাব। আপোনালোকেও এনেকুৱা বনাই খাব পাৰে, বঢ়িয়া লাগে খাই। ট্ৰাই দিব পাৰে বনাই। আৰু যোনে যোনে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, কৰি ল'ব। পুৰা মজা গন্ধ ওলাই আছে, পুৰা বঢ়িয়া মজা লাগিব। আপোনালোকে এনেকুৱা বনাই খাব। এই চাওক, এইটো চাওক, এইটো চাওক, মজা ভাজা হৈ গৈছে, মজা লাগিব। পিছত পানী দিম, চাই লওক আগলৈকে ভিডিঅ'টো। প্ৰায় 20 মিনিট পিছত আমাৰ মাংসখিনি ভাজা হৈ গ'ল। এয়া চাব পাৰে, পুৰা মজা হৈ গৈছে, পুৰা ভাজা। এতিয়া ইয়াতে আমি পানী দি দিম। গৰম কৰি থৈ দিছোঁ পুৰা পানী, গৰম পানী ঢালি দিলোঁ পুৰা। গৰম পানী ঢালি দিলে অলপ সোনকালতে হৈ যাব আঞ্জাখিনি, জল্দি জল্দি হৈ যাব। পানীখিনি ঢালি দিলোঁ, চাব পাৰে। আৰু পানী দিম অলপ, অলপ জোল হ'ব আঞ্জাখিনি আমাৰ আজি। মাংসখিনি মানে জোল কৰি খাব লাগিব ভাতৰ লগত। এতিয়া আৰু আঞ্জাখিনি উতলিব দিব লাগিব, আৰু 20 মিনিটমান লাগিব আঞ্জাখিনি হওঁতে। এয়া আমাৰ 7-8 মিনিট পিছত পুৰা উতল আহি গৈছে আঞ্জাখিনি। পুৰা গৰম পানী দিয়া আছিলতো, পুৰা কালাৰটো আহি গৈছে পুৰা। লাহে লাহে আমাৰ আঞ্জা হৈ যাব কমপ্লিট। এই চাওক 15 মিনিট হৈ গ'ল। আলুটো ভাঙি দিম কেইটুকুৰামান, তেতিয়া আঞ্জাখিনি অলপ গটা হ'ব, অলপ খায়ো ভাল লাগিব, টেষ্টি। পুৰা গুড়া কৰি দিব লাগিব। গোটেইখিনি গুড়া কৰিব নালাগে, কেইপিচ মানে দিম আমি গুড়া কৰি। গোটেইখিনি গুড়া কৰি দিলে বেয়া লাগি যাব, আলু লাগি যাব। 2 পিচমান কেৰাহীটো ভাঙি দিলোঁ। এতিয়া প্ৰায় আমাৰ জোল হ'বই আৰু আঞ্জা হৈছে আৰু আমাৰ আঞ্জা। বঢ়িয়া টেষ্টি। এই চাওক আঞ্জা কমপ্লিট হৈ গ'ল। প্ৰায় 50 মিনিটমান লাগিল আমাৰ আঞ্জাখিনি হওঁতে। গেছ বন্ধ কৰি দিলোঁ। এতিয়া আৰু ভাতৰ লগত খোৱাহে কথা। পুৰা ভাত পুৰা বাঢ়া হৈ গৈছে, এতিয়া ভাতৰ লগত খাম। আপোনালোকেও এনেকৈ কৰি বনাই খাব পাৰে।
মজা হৈছে মাংস ভালত খাই আছোঁ আজি কাৰণে বাই বাই